ভকনিহঁত ভালে আছা নিশ্চয় ঘৰতে আছা সকলো কি কৰিবা ঘৰত সোমাই আমনিও লাগিছে চাগে ন কিন্তু কি কৰিবা আমাৰ এতিয়া পৰিস্থিতি এনেকুৱা আমি নিজকে অলপ সাৱধানে ৰাখিবই লাগিব তেতিয়াহে আমি খুব সোনকালে ভাল দিন পাম আমাৰ জীৱনলৈ মাজে মাজে এনেকুৱা সময় আহে এই সময়বিলাক হৈছে কঠিন সময় কিয়নো সম্পূৰ্ণ ব্যস্ততাৰ মাজত তোমালোকো স্কুললৈ যোৱা খেলা ধূলা কৰা সমনীয়াৰ লগত থাকা আৰু এতিয়া কি হৈছে বহু দিনৰ পৰা ঘৰতে সোমাই থাকিবলগীয়া হৈছে এবাৰ যদিও যোৱাবাৰৰ দৰে লকডাউন দিয়া নাই তথাপিতো কিন্তু আমাৰ পৰিৱেশটো এটা লকডাউন সদৃশ পৰিৱেশ আৰু এইবাৰ আমি সকলো নিজে ভালকৈ থকাটোৰ ওপৰত বহুত নিৰ্ভৰ কৰিছে আমাৰ ভৱিষ্যতটো কাৰণ আমি যদি আনৰ পৰা আঁতৰি থাকোঁ আমি যদি সেই সংস্পৰ্শৰ পৰা আঁতৰি থাকোঁ তেতিয়াহে আমি ভাল হৈ থাকিব পাৰিম গম পাইছানে এই সময়বিলাক কিন্তু এতিয়া আহিছে এতিয়াহে হৈছে অকল সেয়া নহয় অতীত কালৰ পৰাও কি হৈছে বেলেগ বেলেগ সময়ত মানুহৰ জীৱনলৈ এনেকুৱা কিছুমান কঠিন সময় আহে সেয়া কেৱল মানুহ বুলিয়ে নহয় অন্য যিবোৰ প্ৰাণী আছে জীৱ জন্তু আছে সেইবিলাকৰ জীৱনলৈও আহে এবাৰ কি হৈছিল জানানে আজি তোমালোকক ক'ব খুজিছোঁ মহাভাৰতৰ সময়ৰ কথা এটা মহাভাৰতৰ বিষয়ে তোমালোকে শুনিছানে নাই শুনিছা চাগে ন আৰু যদিও তোমালোকে শুনা নাই তোমালোকে ঘৰত এবাৰ সুধিবাচোন মহাভাৰতৰ কথা আৰু নহলেও আমি কি কৰিম মাজে মাজে আমি মহাভাৰতৰ সাধুবিলাকৰ বিষয়েও আমি কথা পাতিম দেই মহাভাৰতৰ যুদ্ধ হৈছিল কৌৰৱ আৰু পাণ্ডৱৰ মাজত আৰু এই যুদ্ধত কি হৈছিল পাণ্ডৱৰ লগত থিয় দিছিল স্বয়ং ভগৱান শ্ৰীকৃষ্ণই এই যেতিয়া মহাভাৰতৰ যুদ্ধ হৈছিল এই যুদ্ধৰ সময়ত কি কৰিবলগীয়া হৈছিলে বহুতবিলাক সৈন্য সামন্ত হাতী ঘোঁৰা যুদ্ধক্ষেত্ৰলৈ গৈছিল আৰু সেইকাৰণেই যুদ্ধক্ষেত্ৰৰ আশে পাশে যিবিলাক ঠাই আছিল যিবিলাক গছ বন আছিল আগতেতো কি আছিলে বোলে ঠাইবিলাক অলপ হাবি বননিয়ে আছিল হয়নে গতিকে সেই গছ বনবিলাক কাটি মুকলি কৰিবলগীয়া হৈছিল পাণ্ডৱৰ লগত কি হৈছিলে শ্ৰীকৃষ্ণই নিজেই কামবিলাকৰ তদাৰক কৰি আছিল আৰু সেই তেতিয়াই কি হ'ল এজোপা ডাঙৰ গছ কাটি পেলোৱা হৈছিল এজোপা বুলি নহয় বহুত গছেই কাটি পেলোৱা হৈছিল আৰু গছত আমি সকলোৱে জানো কি থাকে চৰাই চিৰিকটি অন্যান্য গছত থকা প্ৰাণী কিছুমান থাকে সেই সময়ত যিহেতু হাবি বনৰ আকাল নাছিল গতিকে চৰাই চিৰিকটিবিলাক কি কৰিছিলে বেলেগ ঠাইলৈ উৰা মাৰি গুচি গৈছিল কিন্তু এজোপা বিশেষ গছ কাটি দিওঁতে কি হৈছিল জানানে এজনী চৰাই উৰি উৰি আহি ভগৱান শ্ৰীকৃষ্ণৰ ভৰিত পৰি পেলাই কান্দি কান্দি কৈছিল যে কি কৈছিল যে হে প্ৰভু মোক উদ্ধাৰ কৰক মোক ৰক্ষা কৰক মোৰ পোৱালি জগা দুদিনহে হৈছে গতিকে সেই অকণমানি পোৱালিকেইটালৈ মই কেনেকৈ আঁতৰি যাম ইয়াৰ পৰা আপুনি মোক কিবা এটা উপায় দিয়ক মোক আপুনি ৰক্ষা কৰক এনেদৰে চৰাইজনীয়ে ভগৱানৰ ভৰিত পৰি কান্দি কাটি তেওঁক কাকুতি মিনতি কৰিছিল তেতিয়া ভগৱান শ্ৰীকৃষ্ণই কি ক'লে জানানে ভগৱান শ্ৰীকৃষ্ণই ক'লে যদি তোমাৰ ভাগ্যত কালৰ বিনাশ আছে তেনেহ'লে মই তোমাক ৰক্ষা কৰিব নোৱাৰোঁ কালৰ চক্ৰৰ পৰা কোনেও কাকো ৰক্ষা কৰিব নোৱাৰে স্বয়ং ভগৱানেও নোৱাৰে কিন্তু মই তোমাক এটা কথাকে ক'ব খোজোঁ যে তুমি এটা কাম কৰা তুমি 3 সপ্তাহমানৰ কাৰণে খাদ্য যোগাৰ কৰি তোমাৰ মাটিত যিটো বাঁহ পৰি গ'ল সেই বাঁহটোতে তুমি সোমাই নিজৰ পোৱালিকেইটাৰ যত্ন লোৱা ভগৱানৰ কথা শুনি চৰাইজনীও তাকে কৰিলে তাইও যিমান পাৰে খোৱা আহাৰ যোগাৰ কৰি লৈ পেলাই তাইও সেই মাটিত যিটো বাঁহ পৰি থাকিল দেই বাঁহটোতো গছজোপা কাটি দিলত মাটিত পৰি থাকিল সেই বাঁহটোৰ ভিতৰতে তাই সোমাই থাকিল এইফালে এতিয়া যুদ্ধ আৰম্ভ হৈছে যুদ্ধ আৰম্ভ হওঁতে কি হ'ল যুদ্ধক্ষেত্ৰলৈ যেতিয়া গৈ থকাৰ সময়তে শ্ৰীকৃষ্ণই অৰ্জুনৰ ধেনুখন খুজিলে এতিয়া বাৰু তোমালোকে অৰ্জুনৰ ধেনুখনৰ নামটো জানানে নাজানা যদি জানা মোক কমেণ্ট কৰিবাচোন দেই তোমালোকৰ কমেণ্ট মই চাম আৰু যদি তোমালোকে নাজানা ইয়াৰ নেক্সট যিটো সাধু হ'ব সেই সাধুটো কোৱাৰ আগত মই তোমালোকক নামটো কৈ লওঁ তাৰপিছত কি হ'ল অৰ্জুনে ভাবিছে শ্ৰীকৃষ্ণইতো যুদ্ধ নকৰোঁ বুলি কৈছিল গতিকে তেওঁক ধেনুখন কিয় লাগে
তথাপিতো বিশেষ একো নুসুধি তেওঁ ধেনুখন দিলে, ধেনুকাৰ শ্ৰীকৃষ্ণৰ হাতত অৰ্পণ কৰিলে। শ্ৰীকৃষ্ণই কি কৰিলে, এটা হাতীৰ ডিঙিত থকা ঘণ্টিটো, যেতিয়া যুদ্ধলৈ গৈ থকা হয় হাতী ঘোঁৰাবৰ ডিঙিত কিছুমান ঘণ্টি বান্ধি দিয়া হয়, সেই ঘণ্টিটোলৈ লক্ষ্য কৰি পেলাই তেওঁ কাৰ জুৰিলে আৰু সেই ঘণ্টিটো ডিঙিৰ পৰা ছিঙি গৈ এটা নিৰ্দিষ্ট ঠাইত পৰিলগৈ। অৰ্জুনে ভাবিছে যে শ্ৰীকৃষ্ণই হাতীটোকহে মাৰিবলৈ লৈছিল, আৰু সেইটো কাৰণে কি হ'ল, শ্ৰীকৃষ্ণই যেতিয়া ধেনুকাৰখন ঘূৰাই দিলে তেতিয়া অৰ্জুনে ভাবিলে যে শ্ৰীকৃষ্ণক কিজানি লক্ষ্যত লগাব নোৱাৰিলে, গতিকে তেওঁ আকৌ কাৰ জুৰিলে। তেতিয়া ভগৱান শ্ৰীকৃষ্ণই ক'লে যে নালাগে, মই যি উদ্দেশ্যৰে মাৰিছিলোঁ সেই উদ্দেশ্য সফল হ'ল। তাৰপৰা তেওঁলোকৰ যুদ্ধ হ'ল। মহাভাৰতৰ যুদ্ধ 18 দিন ধৰি চলিছিল, আৰু সেই যুদ্ধ শেষ হ'লত কি হ'ল, পাণ্ডৱসকল বিজয়ী হৈছিল আৰু কৌৰৱসকল পৰাস্ত হৈছিল। আৰু এই যুদ্ধক ধৰ্ম অধৰ্মৰ যুদ্ধ বুলিও কোৱা হয়। ধৰ্মৰ জয় হৈছিল, অধৰ্মৰ পৰাজয় হৈছিল। স্বভাৱতে তেওঁলোকে কি হ'ল, যুদ্ধক্ষেত্ৰত জিকি পেলাই হস্তিনাপুৰৰ ৰাজপাটত বহিলে। আৰু তেওঁলোক যিহেতু জিকিলে, এতিয়া পিছত কি হ'ল, তেওঁলোকৰ ৰাজ্যখন পৰিষ্কাৰ কৰা দায়িত্ব তেওঁলোকৰ ওপৰতে পৰিলে। পাণ্ডৱসকলে আকৌ পুনৰ গৈ পেলাই কি হ'ল, সেই যুদ্ধক্ষেত্ৰ, কুৰুক্ষেত্ৰ আছিল ঠাইডোখৰৰ নাম, কুৰুক্ষেত্ৰ কি হ'ল পৰিষ্কাৰ কৰিবলৈ লাগিল। অৰ্জুনো গৈছে সেই কামত। পৰিষ্কাৰ কৰি থাকোঁতে মাজতে এটুকুৰা ঠাইত কি দেখিলে, সেই যে ঘণ্টিটো যে মাৰিছিলে শ্ৰীকৃষ্ণই, যে ধেনু মাৰি পঠিয়াইছিলে ঘণ্টিটো, সেই ঘণ্টিটো ধুনীয়াকৈ ঠাইত পৰি আছে। অৰ্জুনে ভাবিলে, এইটো যে শ্ৰীকৃষ্ণই মাৰিছিলে, তেওঁতো বিনা উদ্দেশ্যত মৰা নাই, কিনো আছে ইয়াৰ তলত বুলি তেওঁ লাহেকৈ দাঙি দিলে। লগতে ভগৱান শ্ৰীকৃষ্ণও আছে। তেতিয়া কি হ'ল, সেই যে চৰাইজনী ভগৱান শ্ৰীকৃষ্ণৰ ভৰিত পৰিছিলে, তাই আৰু পোৱালীকেইটা উৰি উৰি আহি শ্ৰীকৃষ্ণৰ চাৰিওফালে ঘূৰি ঘূৰি শ্ৰীকৃষ্ণক ধন্যবাদ জনালে। এতিয়া তেনেহ'লে আমি কি গম পালোঁ, যে সেই চৰাইজনী যদি বাঁহটোত সোমাই নাথাকিল হয়, তাই যদি ঘূৰি ফুৰিলে হয়, হয়তো তাই নিজে বাচিব পাৰিলেও পোৱালীকেইটাক বচাব নোৱাৰিলে হয়। কিন্তু তাই যিহেতু কি হ'ল, বাঁহটোৰ ভিতৰতে সোমাই থাকিলে, আৰু সেইটো কাৰণে কি হ'ল, তাই জীৱিত হৈ বাচি থাকিব পাৰিলে আৰু লগতে নিজৰ পৰিয়ালটোকো সুৰক্ষিত কৰিব পাৰিলে। এতিয়া আমি যদি ভাবোঁ যে আমাৰ সেই যি পৰিস্থিতি, লকডাউন যি পৰিস্থিতি, আমাৰ যি এতিয়া যি আমাৰ মহামাৰী আহিছে, সেই মহামাৰীৰ সময়ত আমিও যদি ঘৰতে সোমাই থাকোঁ আৰু আমি যিখিনি স্বাস্থ্যবিধিৰ যিখিনি নীতি নিয়ম, সেই নীতি নিয়মখিনি যদি আমি মানি চলোঁ, সময়ত প্ৰত্যেকবাৰ হাত ধোৱা, নিৰ্দিষ্ট সময়ৰ মূৰে মূৰেও হাত ধোৱা, কিবা বস্তু চুলে আমি হাত চেনিটাইজ কৰা, এই নীতি নিয়মখিনি যদি আমি মানি চলোঁ, সেইখিনি কি হ'ব পাৰে, সেই শ্ৰীকৃষ্ণৰ ঘণ্টিটোৰ দৰে আমাক সুৰক্ষা দি ৰাখিব পাৰে। গতিকে আমি অলপ দিন, বহু দিনৰ কাৰণে নালাগে, লাহে লাহে আমাৰ কি হৈছে, ভেকচিন চলি আছে, আমি সকলোৱে যেতিয়া ভেকচিন পাম আমি মুকলিয়ে হৈ যাম। গতিকে এই অলপ দিন তোমালোকে অলপ ধৈৰ্যৰে ঘৰতে থাকা, আৰু নিজৰ যিবিলাক কামত ভাল লাগে কৰি, যিবিলাক চখ আছে, কাৰোবাৰ ছবি আঁকি ভাল লাগে, কাৰোবাৰ গান গাই ভাল লাগে, বা তোমালোকে নতুন কিতাপ পঢ়িবলৈ আৰম্ভ কৰিব পাৰা, সৰু সৰু সাধুৰ কিতাপ আছে সেইবিলাক পঢ়িবলৈ আৰম্ভ কৰিব পাৰা। এনেকুৱা নিজৰ ভাল লগা কামৰ মাজেৰে সময়বিলাক ভালদৰে অতিবাহিত কৰা। ঠিক আছে, আমি ইয়াৰ পিছত তেতিয়াহ'লে কি গম পাম, অৰ্জুনৰ ধেনুখনৰ নামটো কি আছিল। তোমালোকে মোক কমেণ্ট কৰিবা হা। ঠিক আছে।